গাইজ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনালোঁ। মানে এনেকুৱা একো নাছিলে ব্লগ বনাম কিবা, আমি আহিছিলোঁ মিছন কৰিছিলোঁ ভাইটিৰ যি অপাৰেশ্যন হৈছিলে এপেণ্ডিক্সৰ, সেইকাৰণে আজি তাৰ চেকআপ আছিল তালৈ গৈছিলোঁ। তো মাজতে মানে ভোক লগাৰ কাৰণে আমি ইয়াতে মিচিং কিটচেন বুলি এখন খুলিছে মৰিয়নি পৰা যোৰহাটৰ মাজত চিনামৰাৰ ওচৰত। তো তাৰ মানে পৰিৱেশটো ইমান ধুনীয়া, এবাৰ নেদেখাবলৈ মানে নোৱাৰিছোঁ, মানে আহিব পাৰিব একদম শান্তি পৰিৱেশত খাবলৈ। ঠিক আছে, এবাৰ তেতিয়াহ'লে বেক কেমেৰা দেখাই আছে। চব কি ধুনীয়া, এইফালে সোমাই আহা দেই ৰাস্তাটো এইটো। এইফালে চাওক, চব কি ধুনীয়া। মানে ওচৰত যোনটো বতাহ মাৰিছে, এয়া এনেকৈ ধানবোৰ লৰিছে ন, যোনটো ফিল মানে ফিলটো মানে কি ক'ম, এয়া কি ধুনীয়া একদম পূৰা। আজি তাতে আকাশখনো ধুনীয়া, একদম ধুনীয়া হৈ আছে আৰু বতাহ দিছে ন, বতাহত মানে গোটেই একদম পূৰা সেউজীয়া সেউজীয়া ধানৰ ৰোৱাবোৰ লৰিছে। মানে কিবা এটা ইমান গৰমতো মানে কিমান ধুনীয়া মানে ভাইবছ এটা দিছে ন। এইটো জাষ্ট মানে আপোনালোকে ভিডিঅ'টো দেখিলে বুজি নাপাব, ফিলটো কৰিবলৈ হ'লে আহিব লাগিব। প্ৰমোশ্যন চমোশ্যন একো নহয় আকৌ দেই, মোৰ নিজৰ ভাল লাগিছে কাৰণেহে মই বনাইছোঁ। ব'লক তেতিয়াহ'লে, কিমান ধুনীয়া। ৱাও, আজি আমাক আকাশেও লগ দিছে। এয়া ইমান ধুনীয়া, এয়া ফুল, এয়া ওলাই আছে নামটো কি বিৰদাঘৰ, একদম পথাৰৰ মাজত নতুনকৈ খুলিছে। এইটো কিবা এখন দিছে সম্ভৱ চাগে, এইটো কিবা ডেক'ৰেট কৰিব। চাওক ভাল লাগিছেনে? সদায় হুলস্থুলৰ মাজত থাকি থাকি ভাল নালাগে ন, বিশেষকৈ গৰম দিনকেইটাত যেন ক'ৰবাত অলপ ঠাণ্ডা পাম তেনেকুৱা লাগে। ধুনীয়া। কৈ দিছে দে মানে ONGC কলনীৰ, মানে কলনী নহয়, ONGC এখন কলনী আৰু সেই তাৰ বেগফালে, মানে ইয়াৰ বেগফালে ONGC কলনীখন আছে। পিছত ঘৰবোৰ দেখি আছে সেইখিনি চিনামৰা ONGC। আৰু আহিছোঁ আমি ইয়াত, চাওক কি ধুনীয়া। এয়া বহি আছে, এইটো মোৰ নিচা আৰু এয়া মোৰ আপা। নিচা আপা মানে কি আকৌ বহুতে বুজি নাপায়, সুধিব ন। এওঁ হৈছে মোৰ মাৰ ককায়েক নবৌৱেক, আৰু ই হৈছে নিচা আপাৰ ডাঙৰটো ল'ৰা, মোৰ ভাইটি। তাৰে অপাৰেশ্যন আছিলে। আহিছোঁ মই ভিডিঅ' বনাই গৈ থাকোঁতে দেৰি হৈছে, তেওঁলোকে আহি ধুনীয়াকৈ বহিছেহি। এয়া চাওক ভাইচটো ধুনীয়া হয়নে, কি ধুনীয়া লাগিছে চাওক। তাতে ভাইটি মোবাইলত কৰিছোঁ, তাৰ মোবাইলৰ কোৱালিটি ভাল। এয়া ব'লক, চেণ্ডেলবোৰ ইয়াতে খুলি যাব দিছে, এইটো ভাল কৰিছে দেই, লেতেৰা নহয় যিহেতু। বাৰু সেইটো ফাৰ্ষ্ট টাইম পাইছোঁ ৰেষ্টুৰেণ্টত এনেকৈ চেণ্ডেল বাহিৰত খুলি যাব দিয়াটো। নাই ফুল দি দিয়া। এয়া এয়া বহিছে, কি খাব গাহৰি নেকি? ইয়াতে মিচিং কিটচেন, গাহৰি বইল স্পেচিয়েল, নিৰামিষ। আজি বৃহস্পতিবাৰ হোৱাৰ কাৰণে নিচা আৰু মোৰ নিৰামিষ, কি খাওঁ নাজানো, খাম। আৰু আমাৰ বেচা ল'ৰাটোৰ অপাৰেশ্যন কৰি ভাল হ'ল, এতিয়া আজি খাব আৰু আজিৰ পৰা মাছ মাংস খাব পাৰিব কৈছে। সেইকাৰণে অকণমান মোৰ লাজ লাগিছে আৰু ভিতৰটো দেখাই দিছোঁ। বাহিৰত অলপ বহি লওঁ আকৌ ঠাণ্ডাত, এইটো ভিতৰত ধুনীয়াকৈ। বাহিৰতে ভাল, এইফালে ধুনীয়াকৈ টেবুল, ধুনীয়া ভিতৰটো ধুনীয়া। বহুত বেছি দিন হোৱা নাই, মানুহজন আমাৰ মৰিয়নিৰে হয়। এয়া আৰু চাওক না, ৱাও কি ধুনীয়া ভাইবছ এটা দেখাম চাওক। চাওক বাহিৰতে বহো নিছা, কিন্তু মানুহ নাহে। আপোনালোকক মেনুখন দেখাম, তেওঁলোকৰ কিন্তু মেনুখন কিবা বোলে চেঞ্জ কৰি মডিফাই চলি আছে, সেইটো কাৰণে পুৰণা মেনুখন মানে অফ কৰি আঁতৰাই ৰাখিছে, নতুনখন হোৱা নাই। সেইকাৰণে তেওঁলোকে কি হ'ব কৈ দিছে। ইয়াতে পৰ্ক স্পেচিয়েল বইল খাব পাৰিব মিচিং, আৰু চিকেন সেইবিলাকতো থাকে, আৰু চিকেন পিচবোৰ চবতে থাকে, সেই তেনেকৈ আৰু। তো এতিয়া আমাৰ খোৱা হ'ব চাগে গাহৰি লভাৰ ন যিহেতু। ঠাণ্ডাত আকৌ ইমান বতাহ নপৰে নহয়। গীটাৰ কোনোবাই মন গ'লে বজাব পাৰে এইকেইখন গীটাৰ। এইফালে ভিতৰত কাউণ্টাৰ, তাহাঁতে বহি আছে কাউণ্টাৰত। বাঁহৰ, গোটেই বাঁহৰ দি বনাইছে, তলটো মানে বাকীখিনি হাফ ৱাল, বাকী কিন্তু ভিতৰৰ ডেক'ৰেশ্যনটো পূৰা বাঁহৰ ৰাখিছে। এইয়া আমাৰ মৰমৰ নিচা আপাও বহিছে খাবলৈ। এতিয়া আপাই গাহৰি খাব, নিচাই বৃহস্পতিবাৰ কাৰণে আপা থালিলৈ চাই খাব আৰু।
ই এক্সট্ৰা বেছিকৈ খাব, সেইকাৰণে ই এক্সট্ৰা টেবুল লৈছোঁ। দেখাই দিয়ে আকৌ তোৰ মুখখন, চাওক না ইমান ধুনীয়া ল'ৰাটো। আমাৰ ল'ৰাটো ইমান ধুনীয়া, চাওক। কাৰোবাৰ যদি ল'ৰাটো ভাল লাগিছে কমেণ্ট কৰিব দেই। চাওঁ দেখাই দিব মুখখন। ভালেই, আমাৰ আহি গ'ল খানা। যিহেতু আজি বৃহস্পতিবাৰ, মই নাখাওঁ মাছ মাংস, সেইটো কাৰণে মোৰ নিৰামিষ ভাত খাব মন নগ'ল, সেইকাৰণে মই অৰ্ডাৰ দিছোঁ এয়া ৰুটি। মোৰ শুকান ৰুটি আৰু আমাৰ ছেম সেইকাৰণে আমি দুটা একেলগে বহিছোঁ। এইফালে নিচাই আজি নাখায় মাছ মাংস। এইয়া ট্ৰেইনৰ ৰাতিটো ওচৰত থকাৰ কাৰণে গৈছে। সৰুতে ট্ৰেইনখন দেখিলে লাগে উঠি যেন ক'বলৈ ফুৰিবলৈ যাম, বাই বাই দিম, বাই বাই। এইয়া এইফালে আহিছে খানা, মাংস আহিবলৈ আছে। ধুনীয়াই দিছে দেই, ভাত দিছে, চালাড দিছে, পিঁয়াজ, পাপৰ, দালি আৰু এটা কাৰী, এয়া ভাজি, এইখিনি ধুনীয়া দিছে। নিৰামিষ খাওঁ ক'লে থালিখন ধুনীয়া। তেওঁলোকে বোলে খাব মাংস, সেইকাৰণে বেলেগকৈ বহিছে এইফালে চাওক। এয়া আৰু এয়া আমাৰ চিকেন লাভাৰ, সেইকাৰণে চিকেন খাব। বাকী এওঁলোকৰ পৰ্ক থালি আহিব। বহুত দিনৰ পিছত মছলা দিয়া চিকেন খাব পাই হাঁহি মুখত, বা ইমান দিন বইল খুৱাই আছিলে, আজি খাব। আৰু আজি ডক্টৰে খাব পাৰিব কৈছে, সেইকাৰণে খাইছোঁ দেই। অপাৰেশ্যন কৰা আজি হ'ল 12-13 দিনমান, হ'লেও মছলা কম খাব কৈছে। এতিয়া ইমান বেছি মছলা নাই। কেনেকুৱা লাগিছে খাই নিছা? অঁ নিছা কেনেকুৱা লাগিছে? হা মিডিয়াম। নিৰামিষ খাইছে, কিনো ভাল লাগিছে ক'ব, খাইছে আৰু কৈছে। সেইকাৰণে এইবোৰ বৃহস্পতিবাৰ চিহস্পতিবাৰ মানিব নালাগে। এইফালে আহি গ'ল আমাৰ গাহৰি মাংস। বইল নল'লে নি? আপোনালোকে চাই থাকক, আমি খাই থাকক। ময়ো বাৰু আপোনালোকৰ লিখীয়া একেই, মই ৰুটিহে খাইছোঁ, মাছ মাংস খোৱা নাই। আগতে এদিন আহিছোঁ, খাইছোঁ, মই ইয়াত ভাল বনাই। একো নাই আৰু ন, আজি মই এনেকৈ খাওঁ। আৰু যদি কাৰোবাৰ ভাল লাগিছে জেগাখিনি মানে চাই খানাটো দেখি আহিব পাৰে। খানাটোতকৈও মানে ইয়াত আহি ভাল পাব, সেইটো কৈছে। আকৌ এবাৰ প্ৰমোশ্যন নহয় কিন্তু দেই। মজা আহিব পাৰে ন? মনি ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছেনে? এইয়া বিল দিবলৈ গৈছোঁ, বহুত দিনৰ পাছত থৈ দিয়া 2000 টকা এটা ওলাইছোঁ। নাজানো খুচুৰা হয় নে, কেইবা জেগাত দিলেও খুচুৰা নহ'ব। ইয়াত যদি নহয় লাষ্টত বেংকত জমা কৰি বিল কিমান হয় নাজানো, আমাৰ বিল সুধি চাওঁ। এয়া আমাৰ আছিলে দুটা পৰ্ক থালি 180, এটা চিকেন থালি আৰু এটা আছিলে নিৰামিষ থালি আৰু এটা আছিলে ৰুটি। এইখন অথনিৰ পৰা মই মেনু বিচাৰি ফুৰিছোঁ, মেনুখন ইয়াতে লাগি আছে। এইটো ৰুটি দিব আছে। কিবা আপোং পায় নি? কিমান কেনেকৈ? লিটাৰ 100। আচ্ছা, মই কিমান কৈছে? আপোঙো পায় দেই ইয়াত, লিটাৰ 100 কৈছে। নাজানো লৈ নলয়, খালি আপোং ল'ব। আপোং আমি নাখাওঁ, পাপাহঁতে খাব। আপোং ল'ম দেই, লৈ যাব পৰা হ'বনে? পূৰা নিচা ধৰিব নি? ফাইনেলি 2000 টকা খুচুৰা হৈ গ'ল, আগুৱাই দিলে। আমাৰ বিল 680 হ'ল। বহুত বেছি নহয় দিয়া, আহিব পাৰিব। কাৰণে একদম মানে 170, 180, 70 নিৰামিষ থালি একদম আহিব পাৰিব। এটা এদিন ধুনীয়াকৈ আহি খাই এটা বেলি এনজয় কৰিব পাৰি। দেখাই দিওঁ, আপোনাক ল'লে আপোং চাওঁ। এইয়া আমাৰ এয়া আপোং বটলটো উলিয়াই দেখাই দিয়ক। এইয়া কালাৰটো খোৱা মানুহে গম পাব কেনেকুৱা হৈছে। কালাৰটো ধুনীয়া লাগিছে। বাদ বাকী মই নাখাওঁ, সেইকাৰণে মই ফিডবেক ৰিভিউ একো নিদিওঁ। বাকী গম পাব। বাই। তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো চাই এনজয় কৰক আৰু আমি গৈ থাকোঁ। এইবাৰ অথনি অহাটো দেখাইছিলে, এবাৰ এতিয়া যোৱা পৰিৱেশটো দেখাই দিছোঁ। এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, ব্লগ বুলি নহয় আৰু এনেই আৰু বহালোঁ, আহিব পাৰিব। কিবা এটা নতুন মানে হ'ল আৰু অলপ দিন খোলা, তথাপিও কোনোবা যদি অহা নাই আহিব পাৰিব। ভাল লগা এটা পৰিৱেশ। মোৰ মানে বিশেষকৈ ভাল লাগিলে বতাহত এই ধান গছখিনি সন্মুখত বা গছখিনি যে ৰুই মানে লৰি আছিলে, মানে ইমান ভাল লাগিছে ন, সেইটো কাৰণে আপোনালোকক দেখাই গ'লোঁ। আহিব পাৰিব। আৰু লগতে যদি কোনোবা নতুন আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আগৰ আছে আপোনালোকৰ ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। বাই বাই, লাভ ইউ।